Good morning children. Welcome to the Assamese class. ইতিমধ্যে আমি স্কুলত অফলা বা স্বৰবৰ্ণ বিষয়ে স্বৰবৰ্ণখন আমি পঢ়িছিলোঁ স্কুলত আৰু অতে বা আতে আমি কি কি শব্দ পাওঁ সেই শব্দৰ বিষয়েও আমি স্কুলত ইতিমধ্যে পঢ়িছিলোঁ তথাপিও আমি এবাৰ আকৌ চিনাকি হওঁ আহা প্ৰথমতে আছে অফলা বা স্বৰবৰ্ণখনক আমি অফলা বুলিও কওঁ অফলাখন এবাৰ পঢ়ো আহা প্ৰথম বৰ্ণটো হৈছে অ আ হ্ৰস্ব ই দীৰ্ঘ ই হ্ৰস্ব উ দীৰ্ঘ উ ৰি এ ঐ ও ঔ আকৌ এবাৰ পঢ়ো আহা প্ৰথমতে হ'ল অ আ হ্ৰস্ব ই দীৰ্ঘ ই হ্ৰস্ব উ দীৰ্ঘ উ ৰি এ ঐ ও ঔ তোমালোকে ঘৰত ভালদৰে পঢ়িবা তোমালোকে হয়তো জানাই এই বৰ্ণখন যদি তোমালোকে জানা তেনেহ'লে এতিয়া অতে বা আতে আমি কি কি শব্দ পাওঁ সেই শব্দবিলাকৰ বিষয়ে পঢ়ো আহা প্ৰথম স্বৰবৰ্ণটো হৈছে অ অতে অজগৰ অ জ গ ৰ অজগৰ এইটো হৈছে অজগৰৰ চিত্ৰ এবিধ সাপ অজগৰ তাৰপিছত আকৌ অতে পাম অমৰা এবিধ ফল এইটো অমৰাৰ চিত্ৰ অতে আকৌ পাম অগনি মানে হৈছে জুই তাৰপিছত আকৌ পাম অতে অমিতা হৈছে এবিধ ফল আৰু এইটো অমিতাৰ চিত্ৰ অমিতা গতিকে আমি অতে কি পালোঁ অতে প্ৰথমতে পালোঁ অজগৰ তাৰপিছত অমৰা অগনি অমিতা অৰ পিছৰ বৰ্ণটো হৈছে আতে আমি প্ৰথমতে পাম আম এইটো আমৰ চিত্ৰ আম এবিধ ফল আমি সকলোৱে আম খাই পাইছোঁ তোমালোকে পাইছানে ঠিক আছে আতে আকৌ পাম আপেলো হৈছে এবিধ ফল আপেল আম আতে আকৌ পাম আদা এইটো হৈছে আদা আমি সকলোৱে দেখিছোঁ আদা ইয়াক মছলা হিচাপে ব্যৱহাৰ কৰা হয় আদা আতে আকৌ হ'ব আইতা মানে আমাৰ গ্ৰেণ্ড মাদাৰ আমি সকলোৱে আইতা বুলি ক'লে বুজি পাওঁ আইতা হৈছে এটা সম্বন্ধৰ নাম আতে আমি পালোঁ প্ৰথমতে আম তাৰপিছত আপেল আদা আইতা আৰু পিছত এতিয়া কি আহিব আৰু পিছত এইবাৰ আহিব হ্ৰস্ব ই হ্ৰস্ব ইতে প্ৰথমতে আছে
ইখু 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 মানে হৈছে ধনুকাৰক ইখু বুলি কয় ইখু তাৰপিছত আছে হস্ৰইতে ইটা মানে আমি সকলোৱে জানো এইটো হৈছে ইটাৰ চিত্ৰ ইটা তাৰপিছত আছে ইকৰা এইটো ইকৰাৰ চিত্ৰ এবিধ উদ্ভিদ ইকৰা হৈছে এবিধ উদ্ভিদ ইকৰাৰ পিছত আকৌ পাম ইঞ্জিন মানে এইটো ৰেলগাড়ীৰ যে আগত থাকে এইটোক কয় ইঞ্জিন তেনেকৈ সকলোৰে ইঞ্জিন থাকে সকলো গাড়ীৰে ইঞ্জিন থাকে হস্ৰইতে আমি কি পালো চাওঁ আহা প্ৰথমতে পালো ইখু তাৰপিছত ইটা ইকৰা আৰু ইঞ্জিন তাৰপিছত হস্ৰইৰ পিছত আহিব দীৰ্ঘ ই আহা আমি দীৰ্ঘ ইতে কি পাওঁ চাওঁ দীৰ্ঘ ইতে প্ৰথমতে আছে ঈশ্বৰ মানে হৈছে ভগৱান এইটো হৈছে ঈশ্বৰৰ চিত্ৰ এনেকুৱা বহুত ঈশ্বৰ থাকিব পাৰে সকলোৰে ঈশ্বৰ বেলেগ বেলেগ ৰূপত থাকে ঈশ্বৰ মানে ভগৱান আল্লাহ যীশু গড যিকোনো হ'ব পাৰে ঈশ্বৰৰ পিছত আহিব ঈগল এইটো হৈছে ঈগলৰ চিত্ৰ ঈগল হৈছে এটা চৰাই বহুত বেগী চৰাই দীৰ্ঘইতে আকৌ পাম ইখানী মানে হৈছে দুৰ্গা এইটো হৈছে দুৰ্গা দেৱী আৰু ইয়াৰ আন এটা নাম হৈছে ইখানী দীৰ্ঘইতে আকৌ পাম ঈদগাহ হৈছে এটা মুছলিমসকলৰ পূজা অৰ্চনা কৰা ঠাই মুছলিমসকলে ইয়াত আৰাধনা কৰে ভগৱানক আৰাধনা কৰা ঠাই হৈছে ঈদগাহ